নমস্কাৰ বন্ধুসকল, আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক লৈ আহিছোঁ অসমৰ ৰাজধানী গুৱাহাটীত অৱস্থিত এখন পবিত্ৰ আৰু ৰহস্যময় স্থানলৈ, য'ত অৱস্থিত দেৱী তাৰাৰ প্ৰাচীন দেৱালয়, যাক মা উগ্ৰতাৰা দেৱালয় নামেৰে জনা যায়। এই দেৱালয় অসমৰ আটাইতকৈ প্ৰাচীন আৰু শক্তিশালী শক্তিপীঠসমূহৰ ভিতৰত অন্যতম। প্ৰবাদ অনুসৰি যেতিয়া মহাদেৱ শিৱই সতীৰ দেহলৈ আকাশত ঘূৰি ফুৰিছিল, তেতিয়া ভগৱান বিষ্ণুৱে তেওঁৰ সুদৰ্শন চক্ৰৰে সতীৰ দেহৰ অংশবোৰ বিভক্ত কৰি দিছিল। এই অংশবোৰৰ ভিতৰত সতীৰ নাভিৰ অংশ এই ঠাইত পৰিছিল বুলি বিশ্বাস কৰা হয়। তেতিয়াৰে পৰা এই স্থান মহাশক্তি মা তাৰাৰ পবিত্ৰ স্থান হিচাপে পূজিত হৈ আহিছে। এই দেৱালয়খন ১৮০০ শতিকাত আহোম ৰজা শিৱসিংহই নিৰ্মাণ কৰিছিল। ইতিহাসবিদসকলৰ মতে তাৰ আগতে এই ঠাইত এটা প্ৰাচীন গুহা আৰু শক্তি পূজাৰ স্থান আছিল। এই দেৱালয়ত দেৱী তাৰাৰ মূৰ্তি ঐতিহ্যগতভাৱে কলা পাথৰৰ, যি দেৱীৰ উগ্ৰ শক্তিৰ প্ৰতীক বুলি মনা হয়। এই দেৱালয়খনৰ বিশেষত্ব হৈছে ইয়াত দেৱীৰ কোনো মূৰ্তি নাই, বৰঞ্চ এটা জলকুণ্ডই মূল পূজা স্থান। ইয়াত ভক্তসকলে দেৱীৰ শক্তি অনুভৱ কৰে আৰু নিজৰ মনোকামনা লৈ আহে। বিশ্বাস অনুসৰি মনৰ পৰা কৰা প্ৰাৰ্থনা ইয়াত কেতিয়াও বিফল নহয়। প্ৰতি বছৰে নৱৰাত্ৰি আৰু অমাৱস্যাৰ সময়ত ইয়াত হাজাৰ হাজাৰ ভক্ত সমাগম হয়। ভক্তসকলে দীপ, নৈবেদ্য আৰু বিশেষ পূজা কৰি মা তাৰাৰ পৰা জীৱনৰ সুখ, শান্তি আৰু সমৃদ্ধিৰ আশীৰ্বাদ কামনা কৰে। উগ্ৰতাৰা দেৱালয় কেৱল ধৰ্মীয় দৃষ্টিৰে নহয়, ঐতিহাসিক আৰু সাংস্কৃতিক দৃষ্টিৰো অসমৰ পৰিচয়। ইয়াত আহিলে ভক্তই এটা অদ্ভুত আধ্যাত্মিক শক্তি আৰু আত্মিক শক্তি অনুভৱ কৰে। বিশ্বাস অনুসৰি মা উগ্ৰতাৰাৰ কৃপাত ভক্তৰ দুখ কষ্ট দূৰ হয়, মানসিক শক্তি আৰু আত্মবিশ্বাস বৃদ্ধি পায়। মন্দিৰৰ গাতে লাগি থকা এটা প্ৰাচীন পুখুৰী, তাৰা পুখুৰী, যাক পবিত্ৰ বুলি গণ্য কৰা হয়। সেয়ে বন্ধুসকল, আপুনি যদি কেতিয়াবা ইয়ালৈ আহে, তেন্তে এই মা উগ্ৰতাৰা দেৱালয় দৰ্শন কৰিবলৈ নিশ্চয় আহিব। মা তাৰাৰ এই পবিত্ৰ ধামৰ পৰা আপুনি অনন্ত শক্তি আৰু আশীৰ্বাদ লাভ কৰিব। জয় মা উগ্ৰতাৰা।